নমস্কাৰ বন্ধুসকল, আজি ডিম্পু বৰুৱা চেনেলটোৰ 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'লে আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি ডিম্পু দাৰ ঘৰলৈ যাম আৰু তাত ডিম্পু দাক লগ কৰিম, কংগ্ৰেচুলেশ্যন দিম আৰু তেওঁৰ মাতৃৰ লগত কথা পাতিম। লগতে ডুবাইৰ পৰা কি কি বস্তু আনিলে সেই সকলোবোৰ চাম। বলক ভিডিঅ'টো ডিম্পু দাৰ ঘৰৰ পৰা আৰম্ভ কৰোঁ। আৰু আমি এয়া ডিম্পু দাৰ ঘৰ আহি পাই গ'লোঁ আৰু এতিয়া আমি ভিতৰলৈ যাওঁ। 1 মিলিয়নৰ কি চেলিব্ৰেশ্যন হৈছে চাওঁ আহক। বলক বলক সোমাই যাওঁ, বলক বলক। আৰু এয়া পিছফালে চাওক, 1 মিলিয়নৰ পৰা চেলিব্ৰেশ্যন চলি আছে, পূৰা 1 মিলিয়নৰ বেলুন আৰু এয়া পূৰা আয়োজন চলি আছে। পূৰা ঘৰত দাদাহঁতে আয়োজন কৰি আছে, পূৰা বেলুন পূৰা ঘৰটো চাওক পিছফালে। बुर्ज खलीफार पूरा दोटा है एके ओइটো बुर्ज खलीफा দুবাইৰ পৰা আনা। এইটো এটা सब दिसे हेतु दिसे हेतु दिसे न हेतु दिसे। ये सब दुबई का है, ये सब दुबई का माल है। এয়া ৰুমত আহোঁতে আমি ডিম্পুদাৰ ঘৰলৈ আহোঁতে খুৰীক লগ পালোঁ। খুৰী কেনেকুৱা লাগিছে? হেৰি সেকেন্ড আৰু এটা চেনেলত 1 মিলিয়ন ভালে লাগিছে। এয়া আৰু ৰাইজৰে মৰম, এইটো আৰু অকলে নোৱাৰে, ৰাইজে মৰম দিছে কাৰণে হৈছে আৰু পুৰা অসমবাসীৰ লগত আছে। আৰু হেৰি মানে ডিম্পুদাই যেতিয়া প্ৰথম ভিডিঅ' বনাইছিল কিবা কৈছিল নেকি আপুনি? মানে এনে ঘৰৰ পৰা কিবা প্ৰেছাৰ আছিল নেকি? প্ৰেছাৰ মানে আমি তেতিয়া মানে ইউটিউবৰ বিষয়ে একোৱে নাজানো, গমেই পোৱা নাছিল আমি চাগে। গমেই পোৱা নাছিলো, তাৰপিছত সেইকাৰণে অলপ মানে ভয় খাইছিলো আৰু তাৰপিছত এই ডুবাইত যে গ'লে সেইটো ভয় কৰিছিল নেকি? ডুবাই ডুবাইত যোৱাতে ভয় কৰা নাই, কাৰণ ডুবাইত যিজন মানুহৰ ঘৰত যাব তেওঁ ফোন কৰি থাকে, মোৰ লগতো কথা পাতে, সেইকাৰণে মানে ভয় লগা নাই আৰু। মোৰ অলপ বেয়া লাগিছিল এই মানে দিল্লী এয়াৰপৰ্টত গোটেই ৰাতি তাৰমানে অকলে যে আছিলে, সেইখিনি মোৰ বেয়া লাগিছিল। বাকী ডুবাইত অকলে যোৱাৰ কাৰণে মোৰ বেয়া লগা নাই। শেষত এটা আশীৰ্বাদ দিব। ঠিকে আছে কৰি যোৱা। এয়া ডুবাইৰ পৰা অনা চকলেট, কিবা বেলেগ ধৰণৰ চকলেট, আগতে কেতিয়াও দেখা নাই। চাওঁ, খাই চাওঁ। এইটো চকলেট পুৰা বঢ়িয়া লাগিছে, মজা মিঠা। সৰু কেনে পেলাই চকলেটটো খাই মজা। অলপ আপোনালোকে অলপ খাওক ডুবাইৰ পৰা অনা চকলেট। দাদা এতিয়া বঢ়িয়া ছাৰপ্ৰাইজ এটা দিলাক ডিম্পু দাক। আমি গোটেইকেইটাই দিলোঁ। আৰু লাকি আছে, সকলোৱে বঢ়িয়া এটা ছাৰপ্ৰাইজ দিলাক, পুৰা বেলুন চেলুন পুৰা। এই ভাইটিহঁতকো লগ পালোঁ, তাই আহিছিলে, দাদাক আশাত আহিছিলে, কিন্তু একো নাই, ডিম্পু দা ব্যস্ত আছে সেইবাবে লগ নাপালোঁ, আমিও নাপালোঁ, এখেতেও নাপালে, একো নাই। আৰু দাদাক লগ পাই বহুত ভাল লাগিল। দাদাক আগতেও দেখিছোঁ, টিকটকতো দেখিছোঁ, বাপন দা বুলি চাৰ্চ কৰিলে আহি যায়। আৰু হেৰি নতুনকৈ এটা ভাইৰেল হৈছিল ভিডিঅ' হোৱাটছএপত, বহুত ভাইৰেল হৈছিল। এই ডাইলগটো প্লিজ হেৰি ঘৰৰ ভিতৰতো নকলাই আপুনি? নক'লোঁ, ঘৰৰ ভিতৰত আৰু আছিলে সেইবাবে মানে নক'লোঁ। এতিয়া বাহিৰত যাব ওলাইছে, এতিয়া প্লিজ ডাইলগটো লাষ্ট এবাৰ কৈ দিয়ক আৰু, ইমান ৰিকুৱেষ্ট কৰিছে।
যোৱাৰ সময়ত সকলো কথা কৈছে তাই মোক সঁচা কথা নকয় বাকী গোটেই কথা কৈছে মোক এই